নমস্কাৰ মিডু হেলথ এণ্ড ফিটনেছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ 60 ডেজ ট্ৰেইনিং প্ৰগ্ৰেমৰ আজি 30 হয় আজি আপোনালোকৰ বাবে মই এক্সাৰসাইজখিনি অকমান হাই ইন্টেন্সিটি ৰাখিছোঁ গতিকে আপোনালোকে এক্সাৰসাইজখিনি কৰোঁতে খুব ভালদৰে কৰিব আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ 60 days training program আজি 30 মই আৰম্ভ কৰিবলৈ লৈছো গতিকে আপোনালোকে যিসকলকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'বিলাক লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আজি আপোনালোকৰ কাৰণে মই এক্সাৰসাইজখিনি অকমান হাই ইন্টেন্সিটি ৰাখিছো গতিকে খুব ভালদৰে আপোনালোকে এক্সাৰসাইজখিনি কৰিব ইন্টেন্সিটিটো হাই ৰাখিছো আৰু মই তিনটা এক্সাৰসাইজ মই জইন্ট চেট ৰাখিছো মানে আপোনালোকে এটা এক্সাৰসাইজ কৰি কোনো ৰেষ্ট নোলোৱাকৈ সেকেন্ড এক্সাৰসাইজটো কৰিব লাগিব আহক আজি আমি প্ৰথমটো এক্সাৰসাইজ ষ্টাৰ্ট কৰোঁ প্ৰথমটো এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছো মই জাম্পিং জেক আৰু burpee আহক আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 জাম্পিং জেকৰ পাছত যেতিয়া নেক্সট মই বাকি কৰিলো কোনো ৰেষ্ট নোলোৱাই কৰিলো এই এক্সাৰসাইজটো আপোনালোকে 4টা সেটকে কৰিব জাম্পিং জেক আপোনালোকে 20 ৰেপিটেশন কৰিব আৰু বাকি আপোনালোকে 20 ৰেপিটেশন কৰিব কিন্তু বাকি আপোনালোকৰ ইচ লেভেল আপোনালোকৰ 20 হ'ব লাগিব এতিয়া আমি সেকেন্ড এক্সাৰসাইজ কৰিব লৈছো সেকেন্ড এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো ষ্টেপ জেক আৰু টাইনি ক্লেপ দুটা এক্সারসাইজ একেলগে কৰিব আহক আমি এক্সারসাইজ স্টার্ট কৰো 4টা সেট কৰিব আৰু ষ্টেপ জেক আপোনালোকে কৰিব 20 ৰেপিটেশন আৰু টাইনি ক্লেপ কৰিব আপোনালোকে 20 ৰেপিটেশন এতিয়া মই আপোনালোকৰ বাবে 3 নম্বৰ এক্সাৰসাইজটো আৰম্ভ কৰিবলৈ লৈছো 3 নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই ট্ৰেডিশনাল burpee আহক আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰো এক্সারসাইজটো আপোনালোকে কৰিব 3টা সেট আৰু 10 ৰেপিটেশন কে কৰিব আৰু প্ৰতিটো এক্সাৰসাইজৰ আৰু সেটৰ মাজত 1 মিনিট কে ৰেষ্ট কৰিব এতিয়া মই 4 নম্বৰ এক্সাৰসাইজটো ষ্টাৰ্ট কৰিব লৈছো 4 নম্বৰ এক্সাৰসাইজটো আপোনালোকৰ বাবে ৰাখিছো মই জইন্ট সেট ৰাখিছো প্ৰথমটো এক্সাৰসাইজ ৰাখিছো হাই নি অপোজিট আৰ্ম আৰু নেক্সট হৈছে হাই প্লেংক জেক আহক আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰোঁ
কৰিব আৰু 5 লেগ লেগো আপোনালোকে 20 ৰিপিটেশন কৰিব সাইড আছে প্ৰথম এক্সাৰসাইজ কৰিব লৈছো আপোনালোকৰ বাবে আজি মই 5টা এক্সাৰসাইজ ৰাখিছো কাৰণ এক্সাৰসাইজ বিলাক জয়েন্ট সেট আছে আৰু দুটা আপোনাৰ সিঙ্গল এক্সাৰসাইজ আছে সেই কাৰণে মই 5টা এক্সাৰসাইজ ৰাখিছো অকমান ইন্টেন্সিটিটো হাই আছে আজি এফৰ্ট এক্সাৰসাইজ আপোনালোকৰ বাবে ৰাখিছো স্কোৱাট জেক আহক আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰো তিনটা সেট কৰিব পাইলে আপোনালোকে 20 ৰিপিটেশন কৰি মই আপোনালোকে 15 ৰিপিটেশন কৰিলেও হয় আজি মই 60 ডেজ ট্ৰেইনিং প্ৰগ্ৰামৰ ডিএচি সামৰিবলৈ লৈছো যিসকলকে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে মোৰ ভিডিঅ'বিলাক লাইক আৰু শ্বেয়াৰ কৰক যাতে মই আপোনালোকক নতুন নতুন ভিডিঅ' দি থাকিবলৈ সক্ষম হওঁ ধন্যবাদ